Hey guys, নমস্কাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল আসামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আৰু আজি যেহেতু কাতি বিহু হয় তো কাতি বিহুৰ দিনা আমাৰ ঘৰত কি কৰো কি নকৰো আপোনালোকক গোটেইখিনি দেখুৱাব চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো একদম হেফালে স্কিপ নকৰি চাই থাকিব তো এতিয়া চাই থাককচোন মই কি কৰো কি নকৰো দেখুৱাইছো আপোনালোকক আৰু এইখিনি হৈছে ঔটেঙা মানে ঔখিনি মই কাটি ভালকৈ ধুই কিনে থৈ দিছোঁ মানে আজি ঔটেঙা আৰু মাছৰ আঞ্জা বনাম আৰু কেনেকৈনো বনাওঁ আপোনালোকে চাই থাককচোন আৰু লগতে কাতি বিহুৰ মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত শুভেচ্ছা থাকিল আৰু এইখিনি মাছখিনি হৈ গ'ল আৰু লগতে এইখিনি মাছৰ পেটু মানে মই মাছৰ পেটুখিনি ভাতৰ লগত ভাজিম আৰু এইফালে কেৰাহীত দি দিছোঁ পিঁয়াজ আৰু কটা জ্বলা কেইটামান আৰু এইফালে দি দিছোঁ মাছৰ পেটুখিনি এইখিনি ভালকৈ লৰাই দিছোঁ আৰু এনেকৈ ভাতৰ লগত ভাজি মাছৰ পেটু খাই বহুত ভাল লাগে আপোনালোকেও খাই চাব যদি কোনোবাই খাই পোৱা নাই আৰু ইয়াত দি দিছোঁ ভাত আৰু ভাতখিনি ভালকৈ লৰাই মিক্স কৰি দিছোঁ আৰু ইয়াত দি দিছোঁ অকণমান হালধি আৰু ইয়াতেও দি দিছোঁ অকণমান নিমখ মানে অকণমান নহয় যিমানখিনি লাগে মানে সেইখিনি দি দিছোঁ আৰু এয়া হৈ গ'ল আৰু একদম আৰু ইমান যে টেষ্টি লাগে খাব এয়া চাওক একদম ৰেডি হৈ গ'ল কালাৰটো বহুত ধুনীয়া লাগিছে আৰু এইফালে কেৰাহীত দি দিছোঁ তেজপাত কেইফালেমান তাৰপিছত এয়া দি দিছোঁ গোটা পাঁচফোৰণ আৰু এক কটা জ্বলা কেইটামান দি দিছোঁ আৰু লগতে দি দিছোঁ ঔটেঙাখিনি একদম ভালকৈ লৰাই দিছোঁ আৰু দি দিছোঁ হালধি ইয়াত মই বেছি মছলা নিদিওঁ কাৰণ টেঙা আঞ্জাত মছলা ইমান দিলে ভাল নালাগে তো একদম চিম্পলকৈ বনাম আৰু এয়া চাওক এয়া দি দিছোঁ নিমখ দি কিনে ভালকৈ লৰাই দিছোঁ আৰু এইখিনি হৈছে আলু মানে আলু তিনিটা মই বইল কৰি পিটিকি থৈ দিছিলোঁ সেইখিনিও দি দিলোঁ যিহেতু আলু দিলে মানে জোলটো গোটা টাইপৰ হয় আৰু আলু নিদিলে ইমান গোটা নহয় তো সেইকাৰণে আলু দি দিছোঁ আৰু লগতে দি দিছোঁ এইফালে পানী আৰু এইফালে মই দি দিছোঁ মাছ আৰু লগতে মাছৰ মাথাকেইটাও দি দিছোঁ ভালকৈ লৰাই দিছোঁ আৰু এইবাৰ উতল আহিব দিম আৰু এয়া চাওক একদম ধুনীয়া গোটা টাইপৰ কি উতল আহিছে একদম আৰু টেঙা আঞ্জা খাই কোনোবাই ভাল পাওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন ঔটেঙাৰ লগত মাছৰ আঞ্জা মইতো বহুত ভাল পাওঁ এয়া কালাৰটো চাওক ইমান ধুনীয়া আৰু একদম ধুনীয়াকৈ উতল আহিছে আৰু একদম ৰেডি হৈ গ'ল খাব পৰাকৈ ঔটেঙা আৰু মাছৰ আঞ্জা আৰু এইফালে দেউতাই চাকি মানে ঔৰ চাকি যিহেতু কাতি বিহুত ঔৰ চাকি দিয়া হয় তো চাকি কাটি আছে এইফালে আৰু একদম ঔৰ চাকি কাটা হৈ গ'ল মই চাকিকেইটা ভালকৈ ধুই লওঁ
দিয়ক।